নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ কিবা এটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ লৈছে এটা বিগ ব্ৰেকিং নিউজ। অসমৰ শিক্ষকেও লাভ কৰিব স্কুটি। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন আঁচনি আহি আছে। পৰৱৰ্তী খবৰটি হৈছে উজনিত লাচিতৰ যদি প্ৰতিমূৰ্তি হৈছে তেন্তে জালুকবাৰীত বাঘ হাজৰিকাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰক। মুখ্যমন্ত্ৰীক এবাৰ এই দাবী জনাইছে কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। পৰৱৰ্তী খবৰটি হৈছে অসমৰ মানুহৰ হিত সাধনৰ বাবে হিতাধিকাৰী সৃষ্টি কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ এনেদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটি হৈছে ভাৰতত বৃদ্ধি ভোকাতুৰৰ সংখ্যা। ভাৰতত বৃদ্ধি হৈছে ভোকাতুৰৰ সংখ্যা। 125খন দেশৰ ভিতৰতে ভাৰতৰ স্থান 111লৈ অৱনতি। পৰৱৰ্তী খবৰটি হৈছে 15 অক্টোবৰৰ পৰা দুদিনীয়াকৈ মিজোৰামত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে। 15 অক্টোবৰৰ পৰা দুদিনীয়াকৈ মিজোৰামত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে। পৰৱৰ্তী খবৰটি হৈছে স্মাৰ্ট পুলিচক বাৰে বাৰে বুঢ়া আঙুলি দেখুৱাইছে চেইনচৰে। গুৱাহাটীত পুনৰ চেইন চুৰিৰ ঘটনা। পিষ্টল দেখুৱাই কাঢ়ি নিলে সোণৰ চেইন। আঠগাঁও কবৰস্থানৰ সমীপত সংঘটিত হৈছে এই ঘটনা। পৰৱৰ্তী খবৰটি হৈছে কংগ্ৰেছ শাসনলৈ আহিলে বিদ্যুৎ বিলে নোহোৱা কৰিম। ভূপেন বৰাই এইবাৰ এনেদৰে মন্তব্য কৰিছে, কংগ্ৰেছ শাসনলৈ আহিলে বিদ্যুৎ বিলেই নোহোৱা কৰিম। পৰৱৰ্তী খবৰটি হৈছে আগতে তৰুণ গগৈৰ নামত জয়ী হৈছিল গৌৰৱ গগৈয়ে, এইবাৰ নিজৰ নামত জয়ী হৈ দেখাওক। জয়ন্ত মল্ল বৰুৱাই এনেদৰে মন্তব্য কৰিলে। পৰৱৰ্তী খবৰটি হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনালে ইজৰাইলৰ পৰা উভতি অহা প্ৰথমটো ভাৰতীয় দলে। পৰৱৰ্তী খবৰটি হৈছে গুৱাহাটী চাইবাৰ ক্ৰাইমৰ আন্তৰ্জাতিক ঘাটিত পৰিণত। ৰাজনৈতিক নেতা চৰকাৰী উচ্চ পদস্থ বিষয়া জড়িত হৈ আছে। অখিল গগৈৰ মন্তব্য আছিল এয়া।